हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। मैं এতিয়া আছোঁ কোৱাৰেণ্টাইন চেণ্টাৰত। মই বাংগালোৰৰ পৰা আহিছোঁ। 14 তাৰিখে মোক ইয়াতে কোৱাৰেণ্টাইন কৰিছে। ইয়াতে কি পৰিৱেশ, আমি কি খাইছোঁ, আমি কেনেকৈ আছোঁ, কি কৰিছোঁ, সকলোৱে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু যদি কোনোবাই বাহিৰত আছে, যদি আহে অসমলৈ, আপোনালোকে কোৱাৰেণ্টাইন কৰক, আপোনালোকে কোৱাৰেণ্টাইনত থাকক, নিজেও সুৰক্ষিত থাকক, আনকো সুৰক্ষিত ৰাখক। সেইকাৰণে আপোনালোকে কোৱাৰেণ্টাইনটো 7 দিন বা 14 দিন এইকেইদিন আপোনালোকক ৰাখিব। আপোনালোকে আৰামছে ইয়াতে থাকিব পাৰিব। আপোনালোকে মন বেয়া নকৰিব। ইয়াতে কোনো ধৰণৰ বেয়া পৰিস্থিতি নহয়, সুন্দৰ পৰিস্থিতি। মই আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক এটা কৰি দিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Hey there. Subscribe to my channel and also press this bell icon. ব্ৰেকফাষ্ট আহি পাল। ইয়াৰ পৰা আমাক লৈ আহিব লাগে, গেটৰ সন্মুখত থৈ যাওঁ, আমাক লৈ আহিব লাগে। আমাৰ বন্ধুকেইজন লৈ আহি আছে। ব্ৰেকফাষ্ট আহি পাল। ব্ৰেকফাষ্টত আছে তোমাৰ পানী, ইয়াতে হ'ল পুৰি। কোৱাৰেণ্টাইনৰ ব্ৰেকফাষ্ট পুৰি, দুটামান কল আছে, এইটো হ'ল চব্জি, এইটো হ'ল পানী, বাছ। টেম্পাৰেচাৰ চেক কৰাৰ মুহূৰ্তত টেম্পাৰেচাৰ চেনিটাইজ কৰি আছে। ৰুম বাথৰুম চববিলাকতে চেনিটাইজ কৰি আছে, যাতে কোনো ধৰণৰ বীজাণু থাকিব নোৱাৰে। সুন্দৰভাৱে চেনিটাইজ কৰি আছে চব। মই এতিয়া দেখাম আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰিৱেশ। বলক বাহিৰলৈ যাওঁ। পানী পৰি আছে, বৰষুণ দি আছে। এইফালে পানী ভাহি গৈছে। এইবিলাক ৰুম খালী, এতিয়াও কোনো অহা নাই ইয়াতে হয়। এইটো হয় দীনদয়াল কলেজ, গোৱালপাৰা। আচলতে দুধনৈৰ হয়। এইখিনি জেগাত আমজোঙা বুলি কয়। পানী পৰি আছে, ওপৰৰ পৰা পানী আছে। চব ৰেডি আছে, কোনো নাই, কেণ্ডিডেট নাই ইয়াতে। এইবিলাক ৰুম কি থাকে এটা ৰুমত আপোনালোক দেখাই আছোঁ। এইটো হ'ল কলগেট, চাবোন, মাস্ক, এইটো হয় ব্ৰাছ, এইটো হয় ধূপ, অনা, এইবিলাকে হয় ইয়াতে মজাকৈ যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে